প্ৰেম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, আজি আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনাৰ হ'বক সেৱা জনাই, আপোনাৰ হ'বক এই অনুষ্ঠানৰ পৰা প্ৰণিপাত জনাইছোঁ। আজি আমি পাঠ কৰিবলৈ ওলাইছোঁ যে বহু সন্ত সাধুৱে কয় যে গীতা ভাগৱত আদি পাঠ কৰিলে যে সম্পূৰ্ণ পাঠ কৰিব লাগে। কোনোৱে কয় আধ্যাত্ম পূৰ্ণ নোহোৱালৈকে এৰিব নাপায়। আধ্যাত্ম পূৰ্ণ নহওঁতে এৰিলে কোনো ফল লাভ নহয়। এই কথাটোত আমাৰ বহুতৰে দুধুৰ মুধুৰ থাকে। শাস্ত্ৰই এই বিষয়ত কি মন্তব্য কৰিছে, আমাক শাস্ত্ৰই এই দিশত কি শিক্ষা দিছে, এই কথাখিনি আজি আমি আপোনাৰ হ'ব এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। হওক, গীতাত লিখিছে যে পাঠে হসমথ সম্পূৰ্ণে তদিদ্ধ পাঠম আচৰেত তদা গুদানতাং পুণ্য লভতে। এই গীতা ভাগৱত আদি সম্পূৰ্ণ পাঠ কৰিবলৈ যদি অসমৰ্থ হয়, আধা পাঠ কৰিব, তথাপি তাতেই গোদানৰ সমান ফল প্ৰাপ্তি হয়, তাত কোনো সংশয় নাই। গো মানে বেদ, আৰু বেদৰে শিৰোভাগ হ'ল গীতা ভাগৱত। গতিকে গীতা ভাগৱতৰ কথা যেনে দান কৰাৰ যিটো ফল, গীতা ভাগৱত পাঠ কৰাৰ যিটো ফল, গীতা ভাগৱতৰ কথা আনক প্ৰদান কৰাটো, গীতা ভাগৱতৰ জ্ঞান আনক প্ৰদান কৰাটো যিটো মহাফল আছে, সেই ফলটো আধা পাঠ কৰিলেও ব্যক্তিয়ে লাভ কৰে বুলি গীতাত লিখিছে। গীতাৰ মাহাত্ম্যত লিখিছে, শ্ৰীকৃষ্ণ গীতা 313 পৃষ্ঠা, সমস্ত ঐক্ষমে গীতা অৰ্ধপাঠ কৰে, গোদানৰ ফল হিতু তথাপিও ধৰে। 64 নম্বৰ শ্লোকত লিখিছে গীতাৰ মাহাত্ম্যৰ, আধ্যা 2 গীতা যদি নিতে পাঠ কৰে, ইন্দ্ৰ লোকে বাস কৰে সেই সাধু নৰে। মানে আপুনি আধা পাঠ কৰিলে, এটা অধ্যায়ৰ আধা কৰিলে, তাতো যে কিবা ফল নাপাব এইটো কথা নাই। ফল পাব বুলিহে লিখিছে। কি লিখিছে? 2 অধ্যায় যদি গীতা পাঠ মানুহে নিত্য যদি নিজে ঘৰত পাঠ কৰে, আৰু ইন্দ্ৰলোকে বাস হয় সেই ব্যক্তিজনৰ, অৰ্থাৎ ইন্দ্ৰলোকত কি আছে? সুখ সমৃদ্ধি, ভোগ, সমস্ত কামনা বাসনা পূৰ্ণ হোৱা ঠাই, সমস্ত ভোগ প্ৰাপ্তি হয়, সুখ প্ৰাপ্তি হয়, ইন্দ্ৰ সুখ বুলি কয়। এই ইন্দ্ৰ সুখ মানুহে সেই সাধুজনে লাভ কৰে বুলি কৈছে। অকল ঘৰতেই নহয়, ঘৰৰ কথা উল্লেখ কৰা নাই। অধ্যায় 2 গীতা যদি নিতে পাঠ কৰে, যিজনে 2 অধ্যায় পাঠ কৰে নিতে এক অধ্যায় পাঠ কৰে ভক্তি ভাবে, সংসাৰতৰীয়া সুখে ৰুদ্ৰ লোক পাৱে। সদায় যদি এটা অধ্যায় যদি ভক্তিভাৱে পাঠ কৰে, গীতা ভাগৱত, আমাৰ কীৰ্তন ঘোষা, নাম ঘোষা, ভক্তি ৰত্নাৱলী, ৰত্নাকৰ, ৰামায়ণ, মহাভাৰত, সকলো শাস্ত্ৰবিলাকৰ সাৰেই হ'ল ভাগৱত। আনকি বেদৰ সাৰো হ'ল ভাগৱত। গতিকে এই সকলো শাস্ত্ৰই আপুনি পঢ়িব পাৰে। যদি নিতে এটা অধ্যায় পঢ়ে, তেতিয়া সেইজন ব্যক্তি, সেই সাধুজনে
সংসাৰ তৰি সুখে সংসাৰ তৰিব পাৰে আৰু ৰুদ্ৰলোকত সেই ব্যক্তিজনৰ ৰুদ্ৰলোক প্ৰাপ্ত হয়, অৰ্থাৎ শিৱধাম। তাত মহান ইন্দ্ৰতকৈ অধিক সুখ সমৃদ্ধিৰে ভৰা আনন্দেৰে ভৰপূৰ ঠাই। অৰ্ধ বা অৰ্ধাৰ্ধ আধ্যা পাঠক গীতাক শত মন্বন্তৰা বাস কৰে সূৰ্যলোক। যদি আপুনি এটা আধ্যাৰ অৰ্ধ আধ্যা চালে বা অৰ্ধ মানে আধা, যদি আধা আধ্যা পঢ়িবৰ কাৰণে আপুনি অসমৰ্থ, তেনেহ'লে আধাৰো আধা আধ্যা আপুনি যদি পাঠ কৰে নিতে, তেনেহ'লে 100 মনন্তৰা কাল সূৰ্যলোকত সেইজনে বাস কৰে বুলি কৈছে। বহু কাল। যদি শ্লোক পাঠ কৰে 10 5 7 4 3 1 অধ্যায় যদি পাঠ মাত্ৰ, আপুনি আধ্যাটোৰ আধা অধ্যায় চাব অসমৰ্থ, তাৰ আধাৰ আধা অধ্যায় চাব অসমৰ্থ। যদি আপুনি মাত্ৰ পাঠ কৰে মাত্ৰ 10টা 5টা শ্লোক নিত্য, যদি 10টা বা 5টা অধ্যায় চাবও আপোনাৰ অসমৰ্থ, তেনেহ'লে 4টা 3টা অধ্যায় শ্লোকো যদি আপুনি পঢ়িব অসমৰ্থ, তেনেহ'লে মাত্ৰ আপুনি এটা শ্লোক পঢ়ক। চন্দ্ৰলোকে বাস হয় অযুত বৎসৰ, সংসাৰৰ দুখ কণ পাৱে সিটো নৰ। সেই ব্যক্তিজনৰ চন্দ্ৰলোকত বাস হয় অযুত বছৰলৈকে, সংসাৰৰ দুখে সেই ব্যক্তিজনক চুব নোৱাৰে। কোনো আধ্যাৰ 4 ভাগৰ এভাগ পাঠ কৰি কৰে যদি জীৱনক ত্যাগ, সৰ্বপাপ মুক্তি পায় সেই সদাচাৰো, ৰাখি ৰাখি পাপ হব ধ্বংস তাৰো। কোনো আধ্যাৰ 4টা ভাগ কৰি তাৰ এভাগো যদি আপুনি পাঠ কৰে, বা মৃত্যুৰ সময়ত যদি আপুনি এই এটা অধ্যায়ৰ 4 ভাগৰ এভাগ পাঠ শুনিও যদি জীৱনটো ত্যাগ কৰিব পাৰে, সেই ব্যক্তি সৰ্বপাপ মুক্ত হৈ যায়, সেইজনক সদাচাৰ মানা যায়, সেইজন ব্যক্তিক সদাচাৰী মানা যায়। আৰু সেই ব্যক্তিজনৰ পাপবিলাক লাহে লাহে সেই 4 ভাগৰ এভাগ এটা অধ্যায়ৰ 4 ভাগৰ এভাগ শুনোতেই পাপবিলাক নাশ হৈ যায়, পাপ মুক্তি হৈ মুক্তি লাভ কৰে জীৱন। অনন্তকালৰ পৰা ৰাখি ৰাখি জমা হোৱা পাপ ধ্বংস হৈ যায় লগে লগে। মৃত্যুকালে গীতা সংগে থাকো যাহাৰো, বৈকুণ্ঠে কৃষ্ণৰ সংগে কৰয় বিহাৰো। যে মৃত্যু সময়ত গীতাৰ ভাগৱতৰ কথা অকণমান এটা শ্লোক হ'লেও যাৰ কৰ্ণগোচৰ হয়, সেইজনে বৈকুণ্ঠত কৃষ্ণৰ সংগত থাকেগৈ, সেইজন চিৰমুক্তি হৈ যায়। স্মৰে কিবা পাঠ কৰে মৰণ কালতো, অনায়াসে যাৱে সিটো গোলোক ধামত। মৃত্যুৰ সময়ত যদি ঈশ্বৰৰ নাম বা এই শ্লোক, এই গীতা ভাগৱতৰ শ্লোক এটাও যদি আপোনাৰ স্মৰণ হৈ যায়, অনায়াসে সি গোলোক ধামলৈ গুচি যায়গৈ। এই জীৱই আৰু জনম মৰণ ভুগিয়ে নৰকলৈ নাহে, যাতনাৰ সংসাৰত নাথাকে, এই কলিৰ প্ৰভাৱত নাথাকে। এই কলিৰ প্ৰভাৱত কোনো মানুহৰ সুখ নাই। কলিয়ে মন মগজুত, সকলোৰে মন মগজুত বহি কেৱল বেয়া আচৰণ, কেৱল বেয়া কথা, কেৱল ব্যভিচাৰ, কেৱল ভ্ৰষ্টাচাৰ কৰিছে। ভাই ভাইৰ মাজত কাজিয়া গণ্ডগোল, মাৰ পিট, ওচৰ চুবুৰীয়াৰ লগত হাই কাজিয়া, কেৱল কলিয়ে কৰাই আছে, কাৰো সুখ নাই এই জগতত। গতিকে এই কলিৰ প্ৰভাৱৰ পৰা সেই জীৱই মুক্তি লাভ কৰিব পাৰে।
মৃত্যু যদি আধ্যাৱে ক গীতা পাঠ কৰি গীতাভ্যাসে বাঢ়ে পুনু নৰজন্ম ধৰি। আৰু এটা কথা কৈছে, যদি মৃত্যু সময়ত গীতা যদি আপুনি পাঠ শুনিব পাৰে, তেতিয়া আপোনাৰ এই গীতাৰ যিটো অভ্যাস, এইটো আপুনি পুনৰ জন্মত যদি নৰজন্ম ল'ব লগা হয়, আপুনি যদি মুক্তি পাবৰ কাৰণে আপুনি সক্ষম হোৱা নাই কিবা কাৰণত, তথাপিতো আপুনি সেই গীতাৰ জ্ঞানখিনি আপুনি আকৌ পৰজন্মত আপুনি লাভ কৰিব, আৰু সেই জ্ঞানখিনিৰে আপুনি কলিৰ প্ৰভাৱৰ পৰা আপুনি কলিক পৰাস্ত কৰিব পাৰিব, কলিৰ প্ৰভাৱৰ পৰা আপুনি নিজক মুক্ত ৰাখিব পাৰিব। আপুনি ভগৱানত ভক্তিপ্ৰাপ্ত হ'ব পাৰিব। যিখন মানুহৰ যিখন ঘৰত সদায় নাম কীৰ্তন চলি থাকে, সেইখন ঘৰত কলিয়ে প্ৰৱেশ নকৰে। যেতিয়াই নামত অপৰাধ হয়, তেতিয়াই কলি প্ৰৱেশ কৰি সেইখন ঘৰ থান বান কৰে কলিয়ে। গতিকে যাৰ ঘৰত মদ, যাৰ ঘৰত জুৱা পাশা, যাৰ ঘৰত নেকি পৰস্তি গমন, যাৰ স্ত্ৰীয়ে পৰপুৰুষত ৰত হৈ আছে, তেনে ঘৰত সদায় গণ্ডগোল, হাই কাজিয়া, মাৰপিট এইবিলাক থাকিব। এয়া কলিৰ প্ৰভাৱ, কাৰণ কলিক তাত ঠাই দিয়া হৈছে। গতিকে যাৰ ঘৰত ৰাম নাম থাকিব, যাৰ ঘৰত সদায় গীতা ভাগৱত পাঠ থাকিব, তাত কলিয়ে প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু সদায় চাই থাকিব, কেতিয়া এইখন ঘৰত দুখ পাওঁ, সেইদিনাখনেই প্ৰৱেশ কৰি সেই সাধুজনকো লতি ঘটি কৰিব। সাৱধান কলিৰ পৰা সকলোৱে। গতিকে ৰাম নামৰ বাহিৰে এই কলিৰ তাপৰ পৰা মুক্তি পাবৰ কাৰণে জীৱৰ আৰু অন্য উপায় নাই। গতিকে আমি এতিয়াই বুজিলোঁ যে আপুনি যদি আপোনাৰ সময়ৰ অভাৱ, তেনেহ'লে যদি আপুনি এটা শ্লোকো যদি দিনত গীতা ভাগৱত আপুনি পাঠ কৰে, তেনেহ'লে জানিব আপোনাৰ মহা লাভ হৈছে। কিন্তু যদি আপুনি ইয়াত কোনো নাপায়, যে আধ্যাত্মটো শেষ কৰি চাব লাগিব, বা ভাগৱতখন চাইছে, ভাগৱতখন শেষ কৰিলেহে আপোনাৰ পুণ্য হ'ব, যে গীতাখন চাইছে, গীতাখন প্ৰথমৰ পৰা শেষলৈকে চালেহে আপোনাৰ পুণ্য হ'ব, এনে কথা শাস্ত্ৰত বৰ্ণিত নাই। এই কথাখিনি আপোনাৰ হ'বক আমি গীতাৰ মাহাত্ম্যৰ পৰা প্ৰকাশ কৰা হৈছে। গতিকে আপোনাৰ হবে মাহাত্ম্যত এই কথাখিনি আছে, আপোনাৰ হবে চাই ল'ব পাৰিব। জয় শ্ৰীকৃষ্ণ। আৰু এটা কথা আমি আপোনাৰ হ'বক ব্যক্ত কৰিব বিচাৰিছোঁ, যে নাম ল'লে নহ'ব, নাম লোৱাৰ কিছু নিয়ম আছে। নিয়মমতে নাম ল'লেহে আপোনাক ক্ৰিয়া কৰিব। আপুনি যিমান উচ্চ শিক্ষিতই নহওক কিয়, যদিহে উত্তম গুৰুৰ পৰা আপুনি যদি ধৰ্মৰ দীক্ষা নলয়, তেনেহ'লে নামে আপোনাক ক্ৰিয়া নকৰিব। নাম অঞ্জনীয়া কৰি ল'ব লাগিব আপুনি গুৰুৰ পৰা। যি গুৰুৱে নেকি জীৱ উদ্ধাৰ কৰিব পৰা ক্ষমতা আছে, যি গুৰুৱে নেকি নিজে নামি, যি গুৰুৱে নিজে ঈশ্বৰৰ নাম লৈ 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 নিজক মুক্ত কৰিব পাৰিছে, আৰু সেই নিজে মুক্ত হৈ থকা গুৰুৱেহে আপোনাক মুক্তি দিব পাৰিব। যেনেকৈ অন্ধ মানুহ এজনে কিন্তু আন এজন অন্ধ মানুহক কেতিয়াও বাটটো দেখুৱাই পাৰ কৰি দিব নোৱাৰে। চকু থকা মানুহজনেহে, দৃষ্টি থকা মানুহজনেহে অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰি দিব পাৰিব। ঠিক তেনেকৈ এই সংসাৰৰ পৰা নিজে মুক্ত হৈ থকা, সংসাৰত থাকি সংসাৰ মুক্ত হৈ থকা যি গুৰু আছে, সেই গুৰুৱেহে আপোনাক সেই মুক্তি দিব পাৰিব। যিকোনো গুৰুৰ আশ্ৰয়ত আপুনি এই নামৰ প্ৰভাৱ আপুনি পাব নোৱাৰিব, আপুনি উদ্ধাৰ হ'ব নোৱাৰিব। এই কথা শাস্ত্ৰই সিদ্ধান্ত দিছে। ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া গুৰুৰ পৰা আপুনি নাম অঞ্জনীয়া কৰি ল'ব, তেতিয়াহে এই শ্ৰদ্ধাটো আহিব। গতিকে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহুই, উহি তত্ত্ব বেদকো বাণী জানি নৰ নকৰ বিৰাম, ধৰ্মক গৰবক কৰমক চুৰি ডাকি বোলহু ৰাম ৰাম। বিনা গুৰু চৰণে আপোনাৰ ভকতি ৰকতি মুকুতি কেতিয়াও হ'ব নোৱাৰে। অশ্ৰদ্ধ ধানা পুৰুষো ধৰ্মা স্বাস্য পৰন্তপ, অপ্ৰাপ্য মাং নিৰ্বতন্তে মৃত্যু সংসাৰ বৰ্তমনি। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, মোৰ প্ৰতি শ্ৰদ্ধা ভক্তি নথকা লোকসকলে
মোক নেপাই এই মৃত্যুময় সংসাৰত পৰিভ্ৰমণ কৰি থাকে। পুনৰূপী জনমং পুনৰূপী মৰণম। কলিৰ প্ৰভাৱত একখনো সুখ শান্তি নোহোৱা জীৱন কটাই আছে। দেখাত অট্টালিকা, দেখাত সুখ সমৃদ্ধি, গাড়ী ঘোঁৰা বহুত, কিন্তু ভিতৰি ভিতৰি বেয়া কথা, বেয়া চিন্তা, বেয়া আচৰণ, বেয়া নীতি, ভ্ৰষ্টাচাৰ, ব্যভিচাৰ, অনাচাৰে ভৰপূৰ হৈ আছে। অৰ্থাৎ সেয়া কলিৰ প্ৰভাৱ। কলিয়ে মানুহৰ মন মগজুৰ ওপৰত বহি লৈ সদায় বেয়াটো দেখি আছে, বেয়াটো কৰি আনন্দ লাভ কৰি আছে। গতিকে হে প্ৰভুসকল, আই মাতৃসকল, জানি আমি কলিৰ তাপৰ পৰা ৰক্ষা পাব লাগিলে কেৱল প্ৰভুৰ নাম, কেৱল প্ৰভুৰ শ্ৰৱণ কীৰ্তন আমি কৰিলে আমি অন্ততঃ ৰক্ষা হ'ব পাৰিম। দিনে 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 কলিৰ প্ৰভাৱ বাঢ়ি আহি আছে। দিনে 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 এই জগতখনত বিভৎস ঘটনাবিলাক ঘটিব লৈছে। আমাৰ চকুৰ আগতে আপোনালোকে দেখিছে। লাহে 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 ব্যভিচাৰবিলাক বাঢ়ি গৈ আছে। এই জগতত নোহোৱা নোপোজা নুশুনা কাণ্ডবিলাক ঘটিব ধৰিছে। মানুহৰ প্ৰতি মানুহৰ মৰম চেনেহ কমি আহিছে। মানুহৰ প্ৰতি মানুহৰ ভক্তি নাইকিয়া হৈ আহিছে। ডাঙৰে সৰুক নামনা হৈ আহিছে। পিতৃয়ে পুত্ৰক নামনা হৈ আহিছে। ভাই ভাইৰ মাজত যুদ্ধ বিগ্ৰহ বাঢ়ি গৈছে। পিতৃ পুত্ৰৰ ভিতৰত যুদ্ধ বিগ্ৰহ বাঢ়ি গৈছে দিনে দিনে। এয়া আজিৰ পৰা বহু আদি সত্য যুগতে এই ভাগৱতত এই কথা লিখা আছিল। কিন্তু লাহে 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 কলিৰ প্ৰভাৱটো এই কথাবিলাক সত্য হ'বলৈ গৈ আছে, প্ৰামাণিক হ'বলৈ গৈ আছে, প্ৰামাণিক হৈ আছে। গতিকে কেৱল ঈশ্বৰৰ নাম গুণ, সেইকাৰণে সাধুসকলে জানি শুনি ঈশ্বৰৰ নাম গুণ কেতিয়াও নেৰে। ঈশ্বৰৰ নাম গুণত যাৰ ঘৰত চলে তাত কলিয়ে কেতিয়াও প্ৰৱেশ নকৰে। সেইটো পৰীক্ষিত ৰজাৰ চৰ্ত দিয়া আছে কলিক। সেইবাবে যদি নিজে সুখ শান্তিৰে নিজৰ ঘৰখন ৰাখিব বিচাৰিছে, কলিক যদি আপোনালোকৰ ঘৰৰ চাৰি হোদৰ ভিতৰত যদি প্ৰৱেশ কৰিব নিদিয়ে, তেনেহ'লে নাম লওক। নাম ল'লে আপোনাৰ চৌহদত কেতিয়াও কলি প্ৰৱেশ নকৰে। মাত্ৰ মনত ৰাখিব লাগিব যাতে নাম লওঁতে যি নিয়ম নীতিৰে গুৰুৱে দিয়ে, সেই নিয়ম নীতিৰে আমি নাম ল'ব লাগিব। তাৰ যদি আমি ইফাল সিফাল কৰোঁ, কিন্তু কলিয়ে প্ৰৱেশ কৰি সাধুসকলকো কিন্তু অন্যায় কৰিব। এইটো খাটাং। সাধুসকলৰ ঘৰতো লণ্ড ভণ্ড কৰিব। সাধুসকলৰ পৰিয়ালৰ মনতো কলিয়ে প্ৰৱেশ কৰি ইজনে সিজনৰ লগত চাব নোৱাৰা, দেখিব নোৱাৰা এই পৰিৱেশৰ সৃষ্টি কৰিব। এইটো খাটাং। জয় শ্ৰীকৃষ্ণ। পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু জয় কৃষ্ণ বুলি লিখি আপুনিও ধন্য হ'ব, আমাকো ধন্য কৰিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ইয়াত বঢ়া দুটা কিবা যদি হৈছে, সাধুসৱে নিজ নিজ ক্ষমা গুণে আপোনালোকে ক্ষমা কৰিব বুলি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি ৰাম।